हेलो वेलकम बंधुकल आपनालोকক स्वागतम जनाइছো মোৰ ইউটিউব চেনেল সন্তোষ নিউ সো বন্ধুকল আজি আপোনালোকক এই ভিডিওটিৰ জৰিয়তে দেখাম তো যেটো নেকি ফ্ৰী ফায়াৰ গেমত এখন নতুন মেপ আপডেট হৈছে যিখন মেপত আপুনি কিছুমান জম্বি কিল কৰিব লাগিব সো এই জম্বি ইনভেশন মেপখন কি ইয়াৰ বিষয়ে সম্পূৰ্ণ স্টেপ বাই স্টেপ আপোনালোকক অসমীয়াতে জনাম সো যদি আপুনি মোৰ ইউটিউব চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো দবাবলৈ একেবাৰে নাপাহৰিব সো বলক আগবাঢ়ো ভিডিওটি আগলে সো যি কম সম্পূৰ্ণ অসমীয়াতে কৈ যাম আপোনালোকক সো অসমীয়া বাহিৰে একো নকত সো জম্বি মেপখনত কিদৰে আপুনি খেলিলে কিমান লুট পাব কি বস্তু পাব সো সম্পূৰ্ণ স্টেপ বাই স্টেপ জনাম সেই গতিকে ভিডিওটো অলপো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সাবস্ক্ৰাইবছন একেবাৰে বিনামূলীয়া কোনো ধৰণৰ পইচা নালাগে সাবস্ক্ৰাইব কৰিবলৈ কাৰণে এণ্ড ভিডিওটো ভাল লাগিলে লাইক কৰিব সো বলক আগবাঢ়ো এটা গেমটো বৰ্তমান ষ্টাৰ্ট হৈ গৈছে মোৰ নেটৱৰ্কৰ অলপমান প্ৰবলেম দি আছে সো নেটৱৰ্কটো আপ ডাউন কৰি থকাৰ কাৰণে এনেদৰে অলপমান প্ৰবলেম হৈছে ওলোৱাত সো গেমটো বৰ্তমান ষ্টাৰ্ট হৈ গ'ল সো চাই থাকক সো আপোনালোকক কওঁ এই গেমটো যোৱা ৰাতিপুৱা 4টা মান বজাত মই যেতিয়া নেকি খেলিছিলোঁ তেতিয়া জম্বি মেপখন নিউ বুলি অহা দেখিলোঁ তো সেই গতিকে জম্বি মেপখননো কি প্ৰথমতে 2-3 বাৰ খেলিলোঁ বুজি নাপাইছিলোঁ প্ৰথমতে ময়ো খেলোতে সো তাত 2-3 বাৰ খেলা পাছত সম্পূৰ্ণ বুজি পাই গ'লোঁ এণ্ড আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভিডিওটি বনালোঁ সো এতিয়া লোকেশ্যন অনুসৰি মই জেগা পहुঁচি গৈ আপোনালোকক পুনৰবাৰ কৈছোঁ এই মেপখনত আপুনি কোনো ধৰণৰ লুট নাপায় মানে লুট পাব যিমানবোৰ লুট পাব সম্পূৰ্ণ লেভেল 1 তো দেখিছে মই গানটো পাইছোঁ লেভেল SMG এমো এণ্ড বেগটোও পাইছোঁ লেভেল 1 লেভেল 1 বাহিৰে এই গেমটোত আপুনি একো নাপায় তো চাই থাকক লাষ্টলৈকে তো চাই থাকক হেলমেটটোও পাইছোঁ মই লেভেল 1 ভেষ্ট পালেও আপুনি লেভেল 1 পাব আপুনি লেভেল 2 3 ইত্যাদি এনে ধৰণৰ বস্তুবোৰ পাবলৈ আপুনি জম্বি কিল কৰিব লাগিব যি তুমি জম্বিটো কিল কৰিলেহে আপুনি জম্বিটোৰ পৰা কিছুমান লুট পাব মানে বস্তু তো দেখিছে লেভেল 1 ভেষ্টটো লেভেল 1 বেগটো লেভেল 1 এণ্ড যিমানবোৰ পায় আপুনি সম্পূৰ্ণ গোটেইবোৰ লেভেল 1 বস্তুৱে পাব 1 বাহিৰে আপুনি একো নাপায় সো পুনৰবাৰ কৈছোঁ যদিহে আপুনি লেভেল 2 3 4 ইত্যাদি এনে ধৰণৰ লুট পাবলৈ বিচাৰে তেতিয়াহ'লে আপুনি জম্বিবোৰ কিল কৰিব লাগিব তো আপোনালোকক দেখাই দিছোঁ জম্বিবোৰ কেনে ধৰণৰ আহিব তো সেম যেটো নেকি লোকেশ্যনটো সেম কিন্তু অলপমান যেটো নেকি কালাৰটো চেঞ্জ অলপমান ডাৱৰীয়া বতৰৰ দৰে আন্ধা মুন্ধা এণ্ড জম্বিবোৰ এনে আন্ধা মুন্ধা মানে জম্বিবোৰ পৰা তেজ নোলায় যে কোনো কিবা এটা সেউজীয়া ধৰণে মানুহ খোৱা জম্বি সো সেই গতিকে এনে ধৰণৰ ওলাইছে তো চাই থাকক ভিডিওটি লাষ্টলৈকে যদিহে ভিডিওটি ভাল লাগে প্লিজ লাইক কৰিবলৈ একেবাৰে নাপাহৰিব এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে কোনো ধৰণৰ পইচা নালাগে সো জাষ্ট সাবস্ক্ৰাইব বটনটো টিপি কাষত থকা বেলটো দবাই দিব সো বলক আগবাঢ়ো এতিয়া আগলৈ সো দেখিছে গোটেই জম্বি আহি আছে তো জম্বি মোৰ লেভেল 2 লেভেল 3 জেকেট এণ্ড বেগ লেভেল 3 হেলমেট ইত্যাদি এনে ধৰণৰ কিছুমান বস্তু দৰকাৰ হৈছে সেই গতিকে মই এতিয়া জম্বিকিটা কিল কৰিব লাগিব সো কিছুমান জম্বি বিচাৰিব লাগিব এতিয়া নহলে লেভেল 1 বাহিৰে ইয়াত একো নোপোৱা তো পুনৰবাৰ কৈছোঁ মই লেভেল 1 বাহিৰে ইয়াত কোনো ধৰণৰ লুট নোপোৱা আপুনি লেভেল 2 3 4 ইত্যাদি এনে ধৰণৰ পাবলৈ হলে আপুনি জম্বি কিল কৰিব লাগিব চাই থাকক তো এইটো এটা জম্বি আহিছে জম্বিটো মাৰিব লাগিব জম্বিটোৰ পৰাহে কিছুমান বস্তু ওলাব তো আহি গৈছে সকলোবোৰ আহি গ'ল এতিয়া মই মাৰিব লাগিব গানটো থৈ লওঁ ইহঁতক গুলি খৰচ নকৰোঁ সেই গতিকে মই হাতে মাৰিব লাগিব এটা গ'ল তো পালোঁ এটা পৰা ওলালে কাৰ 98 এণ্ড এমো আৰু এটা বাকি আছে ইয়াকো মাৰ খালাস ये भी गया बंदा সো দেখিছে লেভেল 2 এমো SMG এমো কাৰ 98 এইকেইটাত বাৰু এইকেইটা পালোঁ বাকি আৰু দৰকাৰ হৈ আছে জম্বি তো চাই থাকক তো কিদৰে মই মাৰি যাওঁ আৰু এটা কথা আমি যেতিয়া নেকি এনেদৰে ঘূৰি ফুৰোঁতে নাইবা ঘৰৰ ভিতৰত কিছুমান কেণ্ডি আৰু ললিপপ পাইছিলোঁ তো এই যিটো নেকি জম্বি মেপখনত আপুনি জম্বি ইনভেশন মেপখনত আপুনি কোনো ধৰণৰ কেণ্ডি নাইবা ললিপপ নাপায় যদি আপুনি কেণ্ডি নাইবা ললিপপ পাবলৈ বিচাৰে তেতিয়াহ'লে আপুনি যিটো নেকি সেন্টা ক্লজৰ দৰে এটা পুতলা থাকে তো সেই পুতলাটো আপুনি
যিহে হ'লেও কিল নাই ফায়াৰিং কৰি ভাগি দিব লাগিব, নাইবা আপুনি বক্সিং কৰি ভাগি দিব লাগিব, নাইবা পেন নাইবা দাও নাইবা বেটে যিকোনো হ'লেও কোবাই মেলি আপুনি ভাগি দিব লাগিব। তো এইটো ছাইডত আপোনালোকক দেখাই দিবলৈ কাৰণে মই গৈছোঁ, ঠিক আছে। এইটো দেখিছে, তো এনেধৰণৰ পুতলাটো আপুনি ভাগিলে কেণ্ডি নাইবা ললিপপ পাব। ঘুচিয়াই নাইবা গান গুলি মাৰিও আপুনি এইটো ভাগি দিব পাৰে। দেখিলে কেণ্ডি এডাল পালোঁ, তো কেণ্ডি নাইবা ললিপপ পাব এনেধৰণৰ কিতাপ বস্তুৰ পৰা আপুনি। তো আপুনি ললিপপ এক্সচেঞ্জ কৰি ললিপপ আৰু কেণ্ডি এক্সচেঞ্জ কৰি আপুনি যিকোনো আপোনাৰ ড্ৰেছ কিনি ল'ব পাৰে। তো কইন পাব আপুনি তাৰ পৰা। চ' এইটো সামনে এটা পুৰা জম্বি মাৰি মাৰি সিও কিছুমান বস্তু লৈ আছে। চ' মই গৈ আছোঁ বুলি নাজানে, ইয়াক মই গুলিয়াবলৈ আৰে গান নাই হাততে, গ'ল মৰিলে পাণ্ডা খালাছ। তো यहाँ से भागो, दूसरा जगह जाना है। कार 98 स्नाइपार एमो स्नाइपार। চ' চাই থাকক। চ' গানটো বাৰু হৈ গৈছে অলপ সৰু সুৰাকৈ লেভেল 2 এণ্ড এতিয়া মোক লাগে লেভেল 3 জেকেট এটা লাগিছিলে, লেভেল 3 ভেষ্ট এটা লাগিছিলে। চ' এতিয়া ক'ত পাম এইকেইটা বস্তু? তো অলৰেডি হৈ আছে। বেগটোতো বৰ্তমান ফিটিং হৈ গ'ল। এতিয়া লেভেল 2 বা 3 বেগ এটা বিচাৰিব লাগিব। এতিয়া জম্বিটো কিল কৰিলেহে পাম। চ' দেখিছে এইটো এটা আগত, তো এইটো মই ঘুচিয়াই ভাগি দিম যেতিয়া নেকি তাৰ পৰা কেণ্ডি নাইবা ললিপপ ওলাই পৰিব। মাৰ 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 গাৰ মাৰ মাৰ গায়া খালাছ। তো ইয়াৰ পৰা পালোঁ আৰু একো নোলালে নেকি ইয়াৰ পৰা? একো নাই। চ' ললিপপ নাইবা কেণ্ডি আপুনি সেই তেনেধৰণৰ পুতলাকেইটা ভাগিব লাগিব। চ' পুনৰবাৰ কৈছোঁ, চ' বন্ধুসকল, যদিহে আপুনি এনেধৰণৰ গেম চাই থাকিব বিচাৰে নাইবা গেম ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই চেনেলটোত মই যিমানবোৰ আপলোড দিওঁ, গেম দিম এণ্ড কিছুমান ব্লগিং আপলোড দিম। তো যদিহে আপুনি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাথাকিব এণ্ড ভিডিঅ'টি লাইক কৰিব। মাৰো মাৰো মাৰো, এক বান্দা গয়া और 2 বান্দা বাচ্চা হে। লেভেল 3 এটা ওলাই পৰিলে হেলমেটটা। এনেদৰে আপুনিও মাৰিব লাগিব, তেতিয়াহে আপুনি যিকোনো বস্তু পাব। চ' গান এটা পালোঁ, আৰু এটা আছে এইটোত কি ওলাই, এইটোত কিবা মজুল লেভেল 1 মজুল এটাহে পালোঁ। চ' একো নাই। চ' এতিয়া নেক্সট বান্দা ঢুণ্ডা পৰেগা। চ' পিছে জন আহি আছে। চ' ইয়াৰ পৰা অলপমান ফালৰি কাটি লওঁ, নহ'লেতো জনে মাৰি পেলাব। চ' ভাগ यहाँ से ছেফ জনৰ ভিতৰত সোমাই লওঁগৈ। ওপৰফালে ডেঞ্জাৰ জনো আহি আছে। চ' এইফালে কি আছিলে, ড্ৰপ বক্সটো হেৰাই থাকিলে যে, চ' একো নাই। চ' চাই থাকক। চ' বন্ধুসকল আৰু 12টা কিল কৰিবলৈ আছে। চ' মই বৰ্তমান এটা কিল কৰিব পাইছোঁহে, কোনে কেনেকৈ মাৰিছে ময়ো নাজানো। চ' জাষ্ট আপোনালোকৰ আগত নতুন মেপ যেতিয়া নেকি শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টি বনালোঁ। মই ৰাতিপুৱা যেতিয়া নেকি 4টা বজাত সাৰ পাইছোঁ 4টা বজাত সাৰ পাওঁতে যেতিয়া নেকি মই মেপখন চিলেক্ট কৰিছোঁ, ৰেণ্ডম মেগজিন ৰেংক মেপ এণ্ড ক্লাছিকেল বাৰমুৰা। তো এনেধৰণৰ ইত্যাদি কিছুমান মেপ থাকে। তো তাৰ মই তলত এখন নিউ মেপ আপডেট বুলি দেখিছোঁ, তাত চাইছোঁ জম্বি ইনভেশ্যন মেপ। তাৰে জম্বি ইনভেশ্যন মেপখন কি হয় ইয়াৰ বিষয়ে একো নাজানো। চ' জাষ্ট খেলি চালোঁ। চ' খেলি চাই প্ৰথমতে একো পাত্তা নাপাইছিলোঁ, তাৰপাছত 2-3বাৰ যেতিয়া নেকি খেলিলোঁ, তো তেতিয়া গম পালোঁ যে কেনেদৰে কি কৰিলে লুটবোৰ পায়। প্ৰথমতে মই ঘৰে ঘৰে সোমাই গৈছোঁ, কোনো ধৰণৰ লুট পোৱা নাই। আৰু কি হ'ল বোলো, আজি যিমানবোৰ পাইছোঁ যে সকলোবোৰ লেভেল 1 এই জম্বি মেপখনত কি। তাৰপিছত যেতিয়া নেকি জম্বি এটা মাৰি চালোঁ, তেতিয়াহে গম পালোঁ যে তাৰ পৰা কিছুমান বস্তু ওলাই বোলে। তেতিয়া গম পালোঁ যে জম্বিৰ পৰাহে যিটো কোনো নেকি বস্তুখিনি ওলাই পৰে। চ' সামনে এক বান্দা এটা মাৰি পিনে পলাইছিলে, ক'ত গ'ল? সেইটো এই হেডশ্বট লগাব লাগিব ইয়াক একেচাতে যোৱাকৈ। হেডশ্বট গয়া খালাছ। তো ডেড বডিটোৰ ওচৰত কি আছে লৈ লওঁগৈ। চ' কিমান দেৰি টিকিব পাৰোঁ নাজানো। চ' এইখন গেমত মই ফাৰ্ষ্ট খেলিছোঁ। চ' যেতিয়া নেকি আজি আপডেট আহিছে, তো সেই গতিকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি মই আহিলোঁ। তো আপুনি জম্বিবোৰ কিল কৰিলেহে আপুনি লেভেল 1 লেভেল 2 লেভেল 1টোতো পাবিয়ে, লেভেল 2, 3, 4 ইত্যাদি এনেধৰণৰ বস্তুবোৰ পাব।
আগতে আমি কি হ'ল ঘৰে ঘৰে নাইবা এনেদৰে ঘূৰি ফুৰিলে য'ত ত'ত লেভেল 1 2 3 4 4x স্কোপ ইত্যাদি মেগজিন গান এমো ইত্যাদি যিকোনো বস্তু পোৱা গৈছিলে, কিন্তু এখন মেপত আপুনি জম্বি কিল কৰিলেহে পাব। চ' চাই থাকক আগে হোতা কিয়া হে। ভাগ্যু পিছে পিছে জন হেল্থটো লগাই ল'ব লাগিব। হয়তো সামনে এটা দৌৰ মাৰিছিলে আকৌ পলাই থাকিলেও। ভাগ কি হাসছে ভাগ্যু সেইটো এটা ঘৰ ভিতৰত সোমাইছে। জনে পালে খেলটো বেয়া কৰিলেও। ভাগ আপোনাৰ জান বাচাকে ভাগো ইহাছে। আৰে পাছফালৰ পৰা মাৰি আছে। এই গায়া খালাছে হৈ দিলোঁ ৰে। পাছফালৰ পৰা মাৰি দিলে মই গমেই নাপালোঁ এইকেইটা। চ' অলৰেডি মই মৰি গ'লোঁ। এখেতটো কি খেলে নাজানো। চ' স্ক্ৰীন ৰেকৰ্ডিং হৈ আছে যেনেকৈ হৈ থাকিব দিওঁ। চ' নতুন মেপৰ কথা হয়, চ' সেই গতিকে আপোনালোকৰ আগত বেলেগেও কেনেধৰণে খেলে তাকে দেখাই গৈছোঁ। চ' মইতো অলৰেডি ডেথ হৈ গ'লোঁ। তো চ' লেগ কৰিছে মানে কেৱল নেটৱৰ্কৰ প্ৰব্লেম চাগে দেই। যিজনে নেকি খেলি আছে তেখেতৰ নেটৱৰ্কৰ প্ৰব্লেম, সেইকাৰণে এনেদৰে লাগি গৈছে। নেটৱৰ্কৰ প্ৰব্লেম হ'লে এনে ধৰণৰ অসুবিধাটো হয়। তো যদিহে আপুনিও খেলে নাইবা নেটৱৰ্ক প্ৰব্লেম হ'লে লেগ কৰে মানে লাগি ধৰে। যিমান স্মুথলি চলিব লাগে সিমান স্মুথলি নচলে, মানে লাগি যায় ৰখি। চ' এখেতৰ তেনেদৰে হৈছে। চ' একো নাই, বেলেগৰ খেল, এইটো মোৰ খেল নহয়। চ' চাই থাকক বন্ধুসকল। চ' পুনৰবাৰ কৈছোঁ বন্ধুসকল, চ' যদিহে আপুনি মোৰ ইউটিউব চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টাটো দবাবলৈ একেবাৰে নাপাহৰিব। চ' মই এই চেনেলটো নতুনকৈ খুলিছোঁ। চ' আপোনালোকে যিমান পাৰে সহায় কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড যিমান পাৰে ভিডিঅ'টো লাইক কৰিব এণ্ড বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। চ' যিমানবোৰ গেমছৰ টিপছ এণ্ড ট্ৰিক্স বতাম মই এণ্ড কিছুমান ব্লগিং আপলোড দিম। চ' যদিহে ভাল লাগে প্লিজ লাইক নকৰাকৈ একেবাৰে নাযাব ভিডিঅ'টো এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিবলৈ কোনো ধৰণৰ পইচা নালাগে। ছাবস্ক্ৰাইবেশ্যন মাচুল ফ্ৰী হয় একেবাৰে, জাষ্ট ছাবস্ক্ৰাইব কৰি দিব। লাইক থকো ইয়াৰ আপলোক। চ' আৰু এটা বাচি আছে, আৰু এটা মাৰিলে বুলি ক'লে সম্পূৰ্ণ গেমখন বয়া হৈ যাব এখেত। চাই থাকক তো কি হয়, আগে হোতা কিয়া হে। চ' মোবাইলটো লেগ কৰিছে, নাই ৰেম কমটি ৰেমত খেলি আছে, নাই নেটৱৰ্কৰ প্ৰব্লেম দিছে। সেই গতিকে এনেদৰে যদিহে 2 GB নাইবা 3 GB ৰেম হ'লেতো একদম বঢ়িয়াছে চলি যাব। চ' এখেতৰ ৰেমটো কমটি চাগে, সেই গতিকে এনেদৰে স্মুথলি যোৱা নাই, যি নেকি লাগি লেগ কৰাৰ দৰে হয়। যিকেইটা নেকি ৰেমটো কমটি হয়, ৰেমটো কমটি হ'লে অলপমান প্ৰব্লেম হয়। চ' পাবজিটোত কমচে কম একেবাৰে কমটি 2 GB লাগে চাগে, 2 GBতকৈ কমটি, সেইকাৰণে ফ্ৰী ফায়াৰটো খেলিছে যদি সেই গতিকে লাগি থৈছে। আৰু এক বান্দা বাচ্চা হে আৰু এক বান্দা को ढूंढना है जैसे भी हो। बंदा किधर गया रे? अरे बंदा नहीं मिला। बंदा अरे सामने मारा है। अरे मार गया खलास तो बोया। तो কংগ্ৰেচুলেশ্যন। চ' বন্ধুসকল গেমটো অলৰেডি এদাই হৈ গৈছে। চ' বন্ধুসকল যদিহে আপুনি এনেধৰণৰ ইণ্টাৰেষ্টিং গেম কিছুমান চাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড ভিডিঅ'টো যিমান পাৰে লাইক কৰিব। আজিলৈ মই সন্তোষ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ।